ইয়াতে একবার কত এই চাও গাইস কত ভরি পাচ্ছে তাই পানিত ভরি পাচ্ছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে গাইস এতিয়া বাজিছে 5টা আৰু মই ধুনীয়াকৈ ভাত চাল খাই শুই গ'লোঁ ধুনীয়াকৈ আৰু এতিয়া উঠিছোঁ এঠাইত যাম বুলি তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইস ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে এটা কথা কৈ দিওঁ আপোনালোকক যদি আপোনালোকে এতিয়াও ভিডিঅ'টো মানে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব যদি কাৰোবাৰ সাবস্ক্ৰাইব কৰিছে বেল আইকনটো টিপি দিব তো বলক গাইস আপোনালোক এটা কথা কওঁ নাই মানে গাইস মোৰ আজিকালি মনটো বহুত ভাল লাগি আছে এইকেইদিন কাৰণ কিয় জানে না মানে মোৰ জন্মদিন আহি আছে জন্মদিনত কি কৰিব জানা না মোৰ এখন চাইকেল আনি মই নতুন কেট দিয়া আন ল'ম তো মই কৈ দিছোঁ ছেপ্টেম্বৰৰ 12 তাৰিখে মোৰ জন্মদিন আৰু আপোনালোকে এই কৰিব দিয়ক গাইস এইকেইটা চাওক আমাৰ হাঁহকেইটা গা ধুই আছে তাতে আনিব পৰা নাই এই আজিৰ আকাশ গাইস আজিৰ আকাশখন চাওক না কি মজা ও আজি আমাৰ মাইনা শুইছিল হয়নে কিমান হ'লে বহুত ভাত খাই আমি দুয়ো শুইছিলোঁ আৰু এতিয়া এই উঠিল মই উঠিলোঁ আৰু এতিয়া যাব লাগে ফুৰিব বলক মানে গাইস সেইখিনিত যাম ৰ'ব দেখুৱাই দিছোঁ অলপ ইমান দেখা নাপায় তো বলক ভিডিঅ'টো মানে তাতে নতুন এটা ৰাস্তা সেইটো ৰাস্তাত কোনো মানুহজনো নাযায় আজি আমি গৈ চাওঁ কি হয় বাৰু গাইস আমি য'ত গৈ আছোঁ সূৰ্যৰ পোহৰ পৰিছে চাওক মানে গাইস আমি এতিয়া য'ত গৈ আছোঁ তাত অলপ অফ ৰোডিং কৰিব লাগিব পাৰে মানে এইকেইদিন বৰষুণ দি আছেতো মাজে মাজে তাত ৰাস্তাটো বেয়া হ'ব পাৰে লিবা ৰাস্তা বেয়া হ'লে যাবি নে নাই যাবি গৰু যাবি নেকি আমাৰ লগত ব'ল যাওঁ তো গাইস পাই গ'লোঁ এইখিনি চাওক ৰাস্তাটো বেয়া অলপ মাটি দিছে বেলেগ বেয়াখন হয় আলিবা মাজে মাজে এইবিলাকত মানুহ থাকে কিন্তু হ'লে এইবিলাক মানুহ যায় নে নাযায় গম নাপাওঁ কিন্তু মই মানুহ যোৱা আজিলৈ দেখা নাই তাত মানে সেই তালৈ আছে কিন্তু হ'লে আৰু মানে এতিয়া ধানৰ কাম কৰে ন সেইকাৰণে আৰু মাটি দি আৰু দূৰলৈ কৰিছে তো দেখুৱাম আহক এইফালে চাওক খেতি এতিয়া আছে আগতে নাছিল মানে সেইখিনি ৰাস্তা কিবা হয় আৰু চাওক সেইখন আমি ইয়াৰ পৰা দেখা নাছিলোঁ ইয়ালৈ আছিল আৰু মানে আমি আগতে গাইছ আমি আগতে যিটো দেখিছিলোঁ এইখিনিলৈ আছিল চাওক তালৈ আছিল ইয়ালৈ পৰিছিল আছিল তাৰ পৰা দেখা নাছিলোঁ এতিয়া সেইখিনি আৰু মাটি দিছে তাৰ পৰা মানে কি হ'ল গাইছ মানে এইটো কিয় দিছে নে গাইছ জানেনে মানে দিয়াৰ কাৰণ হ'ল এতিয়া ধান সিফালে ৰুব লাগে ধান ৰোৱাৰ কাৰণে মানে কি এইখিনি যাব জেগা নাই পানী হৈছে যাব লাগে সেইকাৰণে মাটি দি সেইটো বনাইছে চাগে সেনেকুৱাই হ'ব চাওক তাতে সেইখিনিলৈ আমি দেখিছিলোঁ সৰুতে তাৰ পৰা আৰু দেখা নাছিলোঁ এতিয়া হৈছে তাৰ পৰা তো বলক গাইছ যাব লাগে তামাম ৰ'দ পৰিছে গৰম মস্ত নিবা কেনে লাগছে ভাল লাগছে না আৰু অলপ আগত যামা লগ গাইছ বেছি নাযাওঁ এইখিনিত অলপমান অফ ৰোডিং কৰিম এইখিনিত নিবা ভালকৈ দেই গাইছ আমাৰ মাইনা এইখিনিত আহোঁতে 4বাৰ পৰিলে কেইবাৰ পৰিছা দুইবাৰ গাইছ ক'ত এই চাওঁ গাইছ ক'ত ভৰি পাচ্ছে তাই পানীত ভৰি পাচ্ছে আৰু ক'ত একবাৰ গাইছ এই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো টিপি দিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই